তো নামনি অসম ডুবিছে নদীৰ পানীৰ কাৰণে আমি উজনি অসমে ক'ব লাগিব উজনি অসম ডুবিছে বৰষুণৰ পানীৰ কাৰণে তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেনেল গোটেই ঘৰৰ চোতালে বাৰীয়ে গোটেই বাৰীয়ে মানে পানী ফুল মোৰ মাৰ্চিডিজখন পানীৰ মাজত পুৰা চাওক না অৱস্থা বেয়া গোটেই ঘৰৰ গাড়ী চাড়ী চব মানে গাড়ী বুলি ক'বলৈ মোৰ মাৰ্চিডিজ কাৰখনো একদম পুৰা পানীত থ'বলগীয়া হৈছে অৱস্থা বেয়া আৰু এটা পা তো এইফালে চাওক না গোটেই ৰাস্তাৰ ওপৰে পানী পাৰ হৈ গৈছে একদম ৰাস্তা এতিয়া খান্দি দিব এডোখৰত অহা যোৱা কৰিবলৈ একদম অসুবিধা হ'ব চাওক না এইফালে পানী এইফালে খান্দিলে অৱস্থা বেয়াই আমাৰ ইয়াতো যে পানী হ'ব মই ভবাই নাছিলোঁ গোটেই পানী হৈ অৱস্থা বেয়া মানে ঘৰৰ পৰা ওলাই যাবলৈ অৱস্থাত নাই আৰু এইকেইদিন ইমানেই বৰষুণ দি আছে মই দুটামান মানে ভিডিঅ' স্ক্ৰিপ্ট বুলি ক'ব পাৰি আৰু স্ক্ৰিপ্টটো নহয় মানে প্লানিং কৰি থোৱা আছে তেনেকৈ ভিডিঅ' বনাম বুলি কিন্তু বৰষুণৰ কাৰণে তেনেকৈ ঘৰৰ পৰা ওলাই যাবও পৰা নাই ভিডিঅ' বনোৱাও হোৱা নাই কি কৰোঁ ধৰিব নাই বৰষুণ ইমানেই দি আছে মানে আমাৰ ঘৰৰ এইখিনিতে যে যিমানখিনি পানী হৈছে কোনো নদীৰ পানী নহয় বৰষুণৰ পানী জমা হৈ খাল বিল চব ফুল হৈ গ'ল এতিয়া উপায় নাই মানে যোনফালে পাৰিছে সেইফালে আৰু বাগৰি দিছে আৰু এইফালে চাওক ন একদম ফুল চুল চব ডুবি আছে এইফালে চোতালত পানী একদম ঘৰৰ পৰা ওলোৱা পাই পানী এইফালে মাৰ্চিডিজখন থোৱা আছিল এতিয়া পৰা উলিয়াই লৈ যোৱা হ'ল পানী হোৱাৰ কাৰণে এইফালে পানী মানে দেখাই আছোঁ ৰ'ব হাঁহকেইজনীৰ কাৰণে খুব ভাল হৈছে একদম মজা পাইছে চাওক নাই একদম পূৰা ঘৰৰ কিনাৰলৈকে পূৰা পানী এইফালে ঘৰ পূৰা সোমাই গৈছেচোন পূৰা পানী হ'ল চাওক চব গোটেই ঘৰৰ কিনাৰে কল তামোল চব ডুবিয়ে দেয় কিন্তু হাঁহকেইজনীৰ কাৰণে খুব মজা হৈছে চাওক নাই খৰি থোৱা আছিলে ছাগলী তাগলী থওঁ ইয়াত খৰি তিতি অৱস্থা বেয়া ভাত কেনেকৈ বনাই খুৱাব নাজানো আৰু মুঠতে চাওক না পানী গোটেই স্কোৱাৰটো পানীয়ে মানে পানী এক আঁঠু পানীত আছোঁ মই এতিয়া তো নামনি অসম ডুবিছে নদীৰ পানীৰ কাৰণে আমি উজনি অসমে ক'ব লাগিব উজনি অসম ডুবিছে বৰষুণৰ পানীৰ কাৰণে তো আচৰিত মই ইমান ডাঙৰ হ'লোঁ আজিলৈকে ঘৰৰ চোতালত পানী হোৱা নাছিলে এই 12 চনৰ ফ্লাডত হৈছিলে কিন্তু এতিয়া মানে তাৰ পাছৰ 12 চনৰ ফ্লাডৰ পাছৰ পৰা তেনেকৈ হোৱা দেখা নাছিলে আজি প্ৰথমবাৰ এবাৰ মানে বৰষুণৰ পানী হয় নদীৰ পানী নহয় কিন্তু তো এইটো কাৰণে বৰষুণৰ পানী ইয়ালৈ আহিবলগীয়া হৈছে কাৰণ গোটেই খাল বিল নলা যি য'ত আছে চব সকলোবোৰতো পানী ফুলে তো ইমানেই বৰষুণ দিয়ে আছে এতিয়াও দিয়ে আছে বৰষুণ পাতলা কিন্তু এতিয়া তথাপি দিয়ে আছে তো উপায় নাই ন পানী হয় যাবই লাগিব তো পানীক বাধা দিয়ে কোনে তো আহিছে আহক বাৰু তথাপিও আমাৰ ফুৰা মেলা অসুবিধা হৈছে তেনেকৈ তো মজা লাগিছে আৰু ন পূৰা সাগৰত সাঁতুৰিব পাইছতো ন মজা লাগিছে দে যদিহে ভিডিঅ'টো চাই জীৱনত অকণমান আনন্দ উপভোগ কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ল'ব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে পোনপটীয়াকৈ আপডেট পাই যায় তো আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই